হেল্ল' এভৰিৱান, আকৌ আজি মই নতুন এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই জলকীয়া আচাৰ একেদিনাই বনাই কেনেকৈ খাব পাৰি আপোনালোকৰ আগত দেখাব খুজিছোঁ। জলকীয়াখিনি আগতে ধুই পানীটো গুচি যোৱাকৈ অকণমান শুকুৱাই ল'ব আৰু সৰিয়হ ভিনেগাৰত তিয়াই থ'ব। তিয়াই হোৱাৰ অকণমান কোমল হৈ যোৱাৰ পিছত মিক্সিত গুড়ি কৰি ল'ব এনেকৈ। আৰু জলকীয়াখিনি এনেকৈ টুকুৰা টুকুৰকৈ কাটি ল'ব। এয়া কাটি হৈ গ'ল জলকীয়া। আৰু এটা নহৰু অকণমান লগাই দিব লাগে, নহৰু গোন্ধটো ভাল লাগে। এয়া মই এইফালে নহৰু কাটি থৈছোঁ গুচাই মেলি, আদাও অকণমান লগাই দিছোঁ আৰু ইফালে কেৰাহীত তেল গৰম কৰি থৈছোঁ। তেলটো বেছিকৈও দিব পাৰি, তেল নিজৰ কথা, তেলটো কম বেছি দিয়াটো। তাতে নহৰুটো লগাই দিছোঁ। নহৰুটো অকণমান গোন্ধ ওলাই যোৱাৰ পিছত বাকীখিনি জলকীয়া আৰু ইয়াত ইচ্ছা কৰিলে পাঁচফোৰণো লগাব পাৰি, নিজৰ কথা, মই লগোৱা নাই। আৰু যেতিয়া নহৰুটোৰ গোন্ধ ওলায় আৰু তেতিয়া জলকীয়া আৰু কাটি থোৱা জলকীয়াখিনি তাত দি দিব। দি তেলটো জলকীয়াত সোমাই যোৱালৈকে লৰাই দিব। লৰাই থাকিব আৰু অকণমান তেলখিনি জলকীয়াত সোমাই যোৱা যেন দেখিলে গম পাবই দেখিলে। আৰু সোমাই যোৱাৰ পিছত জোখত আৰু নিমখটো দিব। কালাৰটোৰ কাৰণে অকণমান হালধি অকণমান দিব। নিমখটো টেষ্ট কৰি ল'ব। নিমখটো যিহেতু আচাৰত নিমখটো নহ'লে খাবলৈ ভাল নালাগে, সেইকাৰণে নিমখটো নিজৰ জোখত দিব। আৰু হালধিটো অকণমান দি দিব। আৰু ইচ্ছা কৰিলে কালাৰ ৰঙৰ কাৰণে মই অকণমান জলকীয়া গুড়ি অকণমানো দি দিম। এনেকৈ লৰাই থাকিব। মই জলকীয়া গুড়ি অকণমানো লগাই দিছোঁ, কালাৰৰ ৰংটো দেখিবলৈ ধুনীয়া হ'বৰ কাৰণে। অলপ যেন হৈ যোৱা যেন লাগিলে ইয়াৰ পিছত এয়া গুড়ি কৰি থোৱা সৰিয়হখিনি দি দিছোঁ। এতিয়া যদি তেল কম যেন লাগিলে তেল অলপ ইয়াত দি দিবও পাৰে। কেঁচা তেল দিলেও একো নহয়, মিঠাতেল। এয়া আপোনালোকেও বনাই খাবচোন। খাই সঁচাকৈ বহুত ধুনীয়া হয় খাবলৈ। আৰু ৰুটিৰ লগতো পুৰিৰ লগতো খাব পাৰি। আপোনালোকে এনেকৈ একেদিনাই বনাই খাব। বনাই চাই কেনেকুৱা পালে মোক জনাবচোন কমেণ্ট বক্সত। এয়া দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু খাবলৈও বহুত ধুনীয়া হয়। এইখিনি ধুনীয়াকৈ মিলাই, যদি তেল কম নিচিনা লাগিলে তেলত আৰু এনেকৈ বনাই হোৱাৰ পিছত বটলত ভৰাই থ'ব পাৰি, আপুনি খাই থাকিব পাৰি।